নমস্কাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম বাঁহ আৰু কাঠেৰে আমি কিছুমান সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ আৰু তেনে এবিধ সামগ্ৰী মই প্ৰস্তুত কৰিবলৈ আগবাঢ়িছো আৰু আপোনালোককো দেখাই যাম আৰু আপোনালোকে কেনে পালে জনাব যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট কৰিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহে তেওঁলোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম এটা বনাব আৰম্ভ কৰিছোঁ কাঠ আৰু বাঁহেদি পিছত মোৰ লগত একদম এই ককাইদেউ আছে ককাইদেউ হাই কক অকণ হাঁহি এটা মাৰি দিয়ক উঠি লওক অকণ উঠি লওক হাঁহি এটা মাৰি দিয়ক মালকণ খালে নাই মালকণ খালে নাই অকণমান হেই ৰাতিপুৱাই খাইছোঁ ৰাতিপুৱাই ককাইদেউ ৰাতিপুৱা শুই উঠি অকণ খালেহে দিনটো এনাৰ্জি বাঢ়ে যাকি নহওক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এইটো বাঁহ আৰু কাঠেৰে বনোৱা হৈছে আৰু এইটো কি হয় চাই থাককচোন আৰু কেনেকৈ ধৰণে হয় কি হয় আপোনালোকে চাই থাকক আৰু এইটো এটা নিউ কণ্টেণ্ট বুলিব পাৰি আৰু ককাইদেউ আমি লাগি আছোঁ ইমানটো পৰ্যায় পাইছেহি আপোনালোক দেখাই আছোঁ আৰু কি হয়তো হৈ থাকিব আৰু বাকীখিনি বহুত বাকী আছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ এই বনাই মানে আমাৰ ইয়াৰ প্ৰায় ৰঙৰ বাদ দি পাৰ্নিছ কৰা বাদ দি আমাৰ প্ৰায় 70% কাম হৈ গৈছে বুলিব পাৰি আৰু আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে ভিডিঅ'টো চাই থাকিব এইটো এটা সুন্দৰ ৰেক হ'ব মানে আপোনাৰ কেছ কাউণ্টাৰ হ'ব এনেই বাঁহে এনেকৈ ধৰণে ৰেগো বনাব পাৰি আৰু মোৰ আৰু কিবা কিবি বনোৱা আছে সেইখিনি মই আপোনালোকক কেনেকৈ ধৰণে বনাওঁ কি কৰোঁ সেইবিলাক দেখাবলৈ চেষ্টা কৰিম মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে যাকে নহওক আপোনালোকে চাই থাকিব চাই আছে ভিডিঅ'টো এয়া দেখিছে বাৰ্নিছ আনিলে এইটো পিকক এইটো একদম ধুনীয়া কালাৰ বহে আৰু বাঁহৰ কাৰণে যথেষ্ট ভাল হয় আৰু বাঁহটো বেছি শক্তিশালী কৰি ৰাখে যাতে বাহিৰৰ কিছুমান পোক পতংগই যাতে এটেক কৰিব নোৱাৰে তাৰ বাবে বাঁহটো শক্তিশালী কৰি ৰাখে আহক এই আৰম্ভ কৰিছোঁ
বোলে একুট মৰা হৈছে দুকুট মৰা লগে বাৰ্নিছৰ কালাৰটো আৰু ধুনীয়া আহি যাব একদম চিকচিকীয়া আহিব ইয়াত কথা পাতি লগাই একদম পুৰা ওপৰ চাইডতো এতিয়া কালাৰ হৈ গৈছে এয়া দেখিছে কালাৰ ধুনীয়া চাইনিং হৈছে চাইনিং ধুনীয়া মজা হৈছে মজা ঘূৰি পাবা আৰু অলপ কাম আছে আৰু তাৰপিছত এইখন ক'ত কেনেকৈ ব্যৱহাৰ হয় সেইখিনি আপোনাক দেখাম